পশ্চিম কাৰ্বি আংলঙৰ এখন ভিতৰুৱা ঠাই। এই ঠাইখনৰে হত এগৰাকী নিষ্ঠাবান প্ৰবীণ সাংবাদিক, নাম তেওঁৰ বিদ্যা সিং সেনাৰ, বয়স 58 বছৰ। তেওঁ এক দুৰাৰোগ্য ৰোগত ভুগি আছে কেইবাবছৰ ধৰি। নিজৰ মাটি বন্ধকত ৰাখি তেওঁ গুৱাহাটীলৈ নি কেইবাবাৰো চিকিৎসা কৰিছে, কিন্তু আজিলৈকে তেওঁ সুচিকিৎসাৰ বাবে অৰ্থৰ অভাৱত তেওঁ বাহিৰলৈ নিব পৰা নাই। সেয়ে মানুহেই মানুহৰ বাবে বুলি এষাৰ কথা আছে, আৰু এই কথাকে সাৰোগত কৰি সুদূৰ হাওৰাঘাটৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি মই আজি বিদ্যা সিং সেনাৰ জ্যেষ্ঠ সাংবাদিক তেওঁৰ ঘৰত আহি মই উপস্থিত হৈছোহি। আৰু মোৰ লগত আছে বোকাজানৰ জ্যেষ্ঠ সাংবাদিক তথা বিদ্যা সিং সেনাৰৰ সতীৰ্থ সাংবাদিক হৰমু চহৰীয়া, আৰু লগত আছে সাংবাদিক ৰত্নকান্ত পাঠক। আজি তেওঁ জটিল ৰোগত আক্ৰান্ত হৈ থকা সাংবাদিকগৰাকীক সুচিকিৎসাৰ বাবে, উন্নত চিকিৎসা কৰাবৰ বাবে যাতে তেওঁক অৰ্থ সাহায্য দিব পাৰে, তাৰ বাবে মই প্ৰচাৰৰ যোগেদি যাতে তেওঁক সহায় কৰিব পাৰোঁ, সেইবাবে মই তেওঁৰ ঘৰৰ ওচৰত আহি উপস্থিত হৈছোহি। গতিকে কোনো এই বাতৰি বা এই প্ৰচাৰ যদি কোনো সদাশয় ব্যক্তি তথা অসম চৰকাৰ তথা কাৰ্বি আংলং চৰকাৰে যদি, প্ৰশাসনে যদি গম পায়, তেতিয়াহ'লে তেওঁক যাতে এই সাংবাদিকগৰাকীক তেওঁক সুচিকিৎসাৰ বাবে, উন্নত চিকিৎসাৰ বাবে কিছু আৰ্থিক সাহায্য প্ৰদান কৰে, তাৰ বাবে মই মোৰ ফালৰ পৰা এজন সাংবাদিক হিচাপে অনুৰোধ কৰিলোঁ। কাৰণ মই জানিব পৰা মতে তেওঁ এগৰাকী বৈঠালংচ প্ৰেছ ক্লাবৰ উপসভাপতি আৰু ক্ৰীড়া সন্থাৰ তেওঁ প্ৰতিষ্ঠাপক সভাপতি, অসম সাহিত্য সভাৰ টেংৰালাংচ সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা ইয়াৰ এখন স্কুলৰ সভাপতি। গতিকে তেওঁ বহুতো সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ আছে। গতিকে তেনে এজন জ্যেষ্ঠ সাংবাদিকগৰাকীৰ যদি দুৰাৰোগ্য ৰোগত ভুগি থকা এজন সাংবাদিকক সহায় কৰে, তেতিয়াহ'লে বহুতখিনি উপকৃত হ'ব বুলি মই ভাবিছোঁ। তাৰ বাবে মই আগবাঢ়িছোঁ তেওঁলোকৰ ওচৰত। আমি জানিম তেওঁলোকৰ কি হৈছে। আজি 4 মাহ হ'ল ঔষধ পাতি গোটেই গৰু বেচিলোঁ, মাটি বেচিলোঁ। চিকিৎসাৰ বাবে সহায় কৰিলে মই জীয়াই থাকিব পাৰিম, আমি তাতো অনুৰোধ কৰিছোঁ।